आसाम को संदाल निज पढ़ा सकून अपे सनाम को सगुन जोहार तेहिं ᱧᱮᱞ ᱡᱩᱯᱮ ᱦᱟᱺᱰᱤ ᱯᱟᱹᱣᱨᱟᱹ ᱧᱩ ᱤᱫᱤ ᱠᱟᱛᱮ ᱢᱤᱫ ᱢᱟᱨᱟᱝ ᱠᱷᱚᱵᱚᱨ आसाम ᱯᱚᱱᱚᱛ ᱵᱤᱴᱤᱟᱨ एलाका चिरांग जिला ढालीगांव सतीपुर रे मिद मारांग जागोर बैसी हुईना और नवा जागोर बैसी दो नवा कारण तिगे हुईना समाज रे हंडी पौरा ताहे लेनखान समाज तेना आठ तायमोग कना और ओना कोन शहर ताहे लेनखान समाज तेना आठ लहा कना ओना इदी कते मिद जागोर बैसी हुईना और नवा जागोर बैसी दो को हुई चुगिदा तुडुक को मेनदे नुंकु मुस्लिम घातकरेन हर को एंते नुंकु द हंडी पौरा बको न्यूया और नुंकु नवा हंडी पौरा चिताने मिद जागोर बैसी को हुई चुगिदा एंते हंडी पौरा व्यवहार लेनखान समाज दो तेना तायमो और नवा खातिर ते उनको दो तेहि अकुआ समाज रे जेमन जहाय परिवार रेनगी हंडी पौरा रे आलो को थलीमा और ओना खातिर तेहि मिद मारांग जागोर बैसी हुई तकुआ ढालीगांव छातीपुर रे दलाबन ᱧᱮᱞ लगी नोर नामी रिपोर्ट হৈছে আমাৰ সকলোৰে গুৰুত্ব সহকাৰে এই শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে কাম কৰিব লাগিব সেয়ে আমি দক্ষিণ ছাতিপুৰ যি আজি ধৰ্মসভাৰ আয়োজন কৰা হৈছে এই ধৰ্মসভাৰ লগত সংগতি ৰাখি মুৰব্বীসকলৰ নিৰ্দেশ মৰ্মে আমি শিক্ষা আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে এটা সজাগতাৰ আহ্বান আয়োজন কৰিছো তো শিক্ষা নহলে আমি আজিকালি যেটো অৱস্থা হৈছে শিক্ষা অবিহনে আমি চলিব নোৱাৰিম গতিকে শিক্ষাৰ মানদণ্ড কেনেকৈ উন্নত কৰা যায় ছাত্র সংগঠনৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো গাঁৱৰ মুৰব্বী ও ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল গুৰুত্ব সহকাৰে এই ক্ষেত্ৰত কাম কৰিব লাগিব খালি স্কুলত ল'ৰা ছোৱালী পঠালে শিক্ষকে পঢ়াব এইটো কথা নহয় আপোনাৰ ল'ৰাটো স্কুলত গৈ কি কৰিলে কি পঢ়িলে এইবিলাক যত্ন ল'ব লাগিব মই প্ৰথমে কৈছো যে সময় খুব নাটনি আৰু বিশেষকৈ ক'ব লাগিব বৰ্তমান সমাজত দেখা গৈছে যে মাদক দ্ৰব্য ভৰি পৰিছে বিশেষকৈ চিৰাং জিলাতো মাজে সময়ে দেখা যায় আমিও যিহেতু সংবাদকৰ্মীৰ সৈতে জড়িত আমিও বিভিন্ন ঠাইত নিউজ কৰিবলৈ দেখিবলৈ পাওঁ বিভিন্ন ঠাইত মানে ফুল কমলীয়া ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলে ড্ৰাগছৰ লগত জড়িত হৈ আছে আৰু বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী গাঞ্জা মদ ভাং বিভিন্ন ধৰণৰ বস্তুৰ লগত আমি দেখিছো জড়িত হৈ আছে আৰু ইতিমধ্যে কিছুমান ছাত্ৰ ছাত্ৰী ছাত্ৰ জীৱনৰ পৰা ত্যাগ কৰিব লগা হৈছে এই ড্ৰাগছৰ কাৰণে বিভিন্ন সময় আপোনালোকে সংবাদ মই বিশেষকৈ বেছি নকওঁ কাৰণ মই আগতে কৈছো সময় নাটনি মই শিক্ষাগুৰুসকলক লগতে মুৰব্বীসকল সমাজৰ অভিভাৱকসকলক এটাই আহ্বান জনাম ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত অলপ গুৰুত্ব আৰু প্ৰদান কৰক আপোনালোকে আৰু আপোনালোকৰ ছাত্ৰ ছাত্ৰী ও সন্তান কি কৰি আছে এইটো অলপ নজৰ দিব কাৰণ আজি নজৰ নিদিয়াৰ বাবে এনেবোৰ এটা সমস্যা আমি সমাজত দেখিবলৈ পাইছো তো যিকি নহওক থুলমূল কৰি মই উদ্দেশ্য ব্যাখ্যাতে কৰিলো সময় খুব নাটনি এইখিনি কৈ উদ্দেশ্য ব্যাখ্যাত যদি ভুল ত্ৰুটি হৈছে ক্ষমা বিচাৰি ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ এনেকৈ শিক্ষা সজাগতা সভা আমি কৰিব লাগে বিশেষকৈ আমাৰ সংখ্যালঘু অঞ্চলত আমি দেখা পাইছোঁ যে আমাৰ আজিৰ যুগত আজি আমাৰ ১বিংশ শতিকাতো আমি আমাৰ শিক্ষা যেনেকুৱা সম্প্ৰসাৰণ হ'ব লাগিছিলে তেনেকুৱা শিক্ষা সম্প্ৰসাৰণ হোৱা নাই আমি আমাৰ দেখা পাইছোঁ আমাৰ গুণগত শিক্ষাৰ অভাৱ আমাৰ চৰকাৰে ইমান যাৱতীয় সুবিধা দিয়াৰ সত্ত্বেও আমাৰ ল'ৰা ছোৱালীবিলাকে আজি গুণগত শিক্ষা বা তেনেকুৱা ধৰণৰ শিক্ষা আমাৰ লাভ কৰিব পৰা হোৱা নাই আৰু ইয়াৰ কাৰণ হৈছে আমাৰ অভিভাৱকসকল মা দেউতাসকল সচেতন নহয় আমাৰ ল'ৰা ছোৱালী স্কুলত গৈ কি কৰে কি নকৰে আমাৰ মা দেউতাই কেতিয়াও খবৰ নলয় যাৰ কাৰণে আমি দেখা পাইছোঁ আমাৰ ল'ৰা ছোৱালী গুণগত শিক্ষা ল'ব পৰা নাই আমাৰ ক্লাছ 8ৰ পৰা 9লৈকে যাওঁতে মানে তেতিয়ালৈকে নিজৰ নামখন ভালকৈ লিখিব নোৱাৰে বা তেনেধৰণৰ মানে আমি প্ৰব্লেম বহু ধৰণৰ দেখা পাইছোঁ আৰু যাৰ কাৰণে শিক্ষাৰ মানে সজাগত মানে শিক্ষাটো আমাৰ ইমান দূৰলৈকে মানে সম্প্ৰসাৰণ নোহোৱাৰ বাবে বা গুণগত বা প্ৰয়োগিক শিক্ষা নোহোৱাৰ কাৰণে আজি আমি দেখা পাইছোঁ যে বিভিন্ন ধৰণৰ সামাজিক ব্যাধি মাদক দ্ৰব্য বা তেনেধৰণৰ আমাৰ শান্তি সম্প্ৰীতি নহয় আমাৰ মাজত তেনেধৰণৰ ভাতৃত্ববোধৰ অভাৱ হৈছে বা আমাৰ শান্তি বিনষ্ট হৈছে বা আমি দেখা পাইছোঁ যে আমাৰ ল'ৰা ছোৱালী ড্ৰাগছ বা বিভিন্ন ধৰণৰ আসক্ত হৈছে বিশেষকৈ আমাৰ চিৰাং জিলাত এনেকুৱা ধৰণৰ পিছপৰা অঞ্চলত আৰু এই পিছপৰা অঞ্চলত কিন্তু আমি ড্ৰাগছৰ ক্ষেত্ৰত আমি আগবাঢ়ি গৈ আছোঁ আমাৰ শিক্ষাৰ ক্ষেত্ৰত পিছপৰা কিন্তু আমি ড্ৰাগছত আমি আগবাঢ়ি গৈ আছোঁ এইবিলাক আমি দূৰ কৰিবলৈ লাগিব আৰু এই কাৰণে এনেকুৱা ধৰণৰ যদি সজাগতা হ'ব লয় নিশ্চয় কিছু হ'লেও আমি আমাৰ মানুহৰ মাজত আমি উপকৃত কৰিব পাৰিম বা মানুহবিলাকৰ মাজত সচেতনতা আনিব পাৰিম